হেল্ল' সকলোকে গুড মৰ্ণিং। আৰু এতিয়া মোটামুটি 6টা বাজিলে আৰু মই এনেই ওলাই আহিলোঁ ৰাস্তাৰ পিনে। আৰু আজি ভাবনা হয় যিহেতু লাষ্টৰটো সোমবাৰ ন, তো আপোনালোকক কৈছিলে আজি ক'ৰবাত গৈ আছোঁ, ধামাকা হ'ব। ধামাকাটো হ'ব আৰু কিন্তু ইমানো সেইটো লগা নাই। দেখাম বাৰু কোনে কোনে যাম, ক'ত যাম। তো এতিয়া অলপ কাম আছে, কামবোৰ কৰি লৈ যাম, দেখাম আপোনালোকক। এতিয়া গৈ আছোঁ ঘৰ। মই শুই উঠি অলপ টাইম বহিলোঁ, তাৰপিছত এনেই খোজকাঢ়িব আহিলোঁ আৰু আপোনালোকক মই এটা বস্তু দেখাম হা। আমাৰ ঘৰৰ ৰাস্তাৰ ফুলজোপা ইমান ধুনীয়াকৈ লাগিছে, ধুনীয়াকৈ ফুলিছে। আৰু এইটো ক্লাবঘৰ আৰু এইটো চাই পাছত নামঘৰ দেখাই আছোঁ ৰ'ব। মই ওলাই মেলি ৰেডি হ'লোঁ বাৰু, আৰু এয়া মোৰ ফুল লুকটো, আৰু যাই কিনি দেখাম বাৰু। তাৰপিছত মই ৰিম্পিহঁতক ৰখি আছোঁ, সিহঁতৰ ওলোৱা হ'লে মই ঘৰৰ পৰা ওলাম আৰু গৈ পাই আপোনালোকক মই দেখাই আছোঁ। মই আহি পালোঁ মেইন ৰোড, এইফালে গাড়ী ৰখি আছোঁ আৰু ইমান থাকিছে কিন্তু ৰ'দ নাই বেং, ৰ'দ থাকিলে বেছি ধুনীয়া লাগে। পাহাৰটো ইমান ধুনীয়া। ময়ো পোৱা নাই। মামাহঁতৰ ঘৰত যাওঁতে পাইছোঁ। আমি আহিছোঁ দেওশাল মন্দিৰ, আহি পালোঁ জাষ্ট। এইফালে আছে জুৰি, এইফালে আছে ৰিম্পী। তাত আমাৰ মানুহ কমি গ'লৰে। আৰু এতিয়া চাকি তাকি লৈ লওঁ, ভিতৰতে দেখাই আছোঁ। আমি এতিয়া শৰাই ল'ব আহিছোঁ, লৈ আছোঁ আৰু জুৰি, ৰিম্পী, মই যা যোগাৰ কৰি আছোঁ, ভিতৰতে দেখাম আৰু আপোনালোকক। আমি এতিয়া গৈ আছোঁ ভিতৰত, দেওশাল আহি পালোঁ বাৰু। হেল্ল', আহিছোঁহে হয়, ইমান মানুহ ভিতৰত দেখাম আপোনালোকক। আৰু ইয়াত থালি লৈ যাওঁ এতিয়া ভিতৰত। আহা ৰিম্পী ব'লা। তো যাই লওঁ ভিতৰত দেখাম, তাৰপিছত আপোনালোকক মানুহ। আৰু আপোনালোকে দেখিছে ইমানেই মানুহ হৈছে, আৰু শাওণ মাহৰ শেষৰটো সোমবাৰ ন, সেইটো কাৰণে। আৰু আমি ছাইডত চাকিটো দি ল'লোঁগৈ। কি হৈছিল মানে ভিতৰৰ দুৱাৰখন খুলি দিয়া নাছিল ন, মানুহ আছিলে আৰু আমি ইমান টাইম ৰখিব লগা হৈছোঁ। আমি তাকো মাজত হৈছিলোঁ ন, মাজত ইমানেই মানুহে মানে আগফালৰ পৰা ঠেলে, পিছফালৰ পৰা ঠেলে, মানে পূৰা আমি থেকিচি গৈছোঁ তিনিজনীয়ে, গম পাইনে। আৰু তাতে থালিখন লৈ আছোঁ, থিয় হৈ আছোঁ, হাত ভৰি মানে বিষ হৈ গৈছে আমাৰ গোটেই কেইজনীৰে, অৱস্থা বেয়া হৈ গৈছে পূৰা। পিছত 2 ঘণ্টামানৰ পিছত ভিতৰত সোমাইছোঁ আমি হা। ইমানেই মানুহ, এতিয়া 1টা বাজিছে, আমি এতিয়া সোমাইছোঁ। চাব নেকি, মই বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক। আমাৰ হালত চাওঁ আপোনাক গাইছ। 1টা বাজিছে, 1টা বজালৈ আমি মানে বাহিৰতে ৰখি আছোঁ, গেটটো দিয়া নাছিল। 10:30ৰ পৰা দেখাই আছোঁ ৰ'ব। আমি ইফালে আছোঁ, মানে হালত বেয়া হৈ গৈছে গাইছ আমাৰ। এতিয়া মাৰি দিব লাগে ন। ক'ত বহিছানো ইয়াতে? ক'ত গাইছ? বহুত মানুহৰ যেনে তেনে আহিছোঁ ভিতৰত, কিন্তু আমি চুকত বহি আছোঁ, ইমানেই মানুহ কম আৰু হালাতেই বেয়া হৈ গৈছে। তোমাৰ অনুভৱ কেনেকুৱা, আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, অলপ ভালে লাগিছে, কিন্তু সাজু উঠাব পৰা নাই। মোৰ ৰাতিপুৱা নামঘৰত ফুল চিঙিব গৈছোঁ, অহাৰ পিছত মোৰ মনটো ইমান ভাল লাগিছে। মই আজি মন্দিৰ যাম বুলি, কিন্তু ভালো লাগিছে। অঁ, আজি সোমবাৰ ন, লাষ্ট সোমবাৰ, সেইকাৰণে মানুহবোৰ বেছিকৈ আহিছে।
আমি মানে আমি জুৰি আছে আৰু আমি চৰাই ল'লোঁ আকৌ ইমান তাৰ পৰা ওলালোঁ আমি মানে মেইন হেৰিটোত খৰাই নিদিলোঁ আৰু ইমান মানুহ আৰু এক্সট্ৰা ইয়াতে মন্দিৰ আছে বুলি চৰাই দি আমি এতিয়া আহিলোঁ বাহিৰত ইমানেই মানুহকে ভিডিঅ' কৰিবই নোৱাৰিলোঁ মোবাইল পূৰা তেল হৈ গৈছে এতিয়া ওলালোঁ ঘৰত যাম আৰু ঘৰত গৈ দেখাম বাৰু কি কৰোঁ আৰু ইমান এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আমি ঘৰত যাব কাৰণে গাড়ী ৰখি আছোঁ তোৰ অনুভৱ কেনেকৈ হৈছে আহিকে বহুত ভাল লাগিছে ফটো কপি আছে মোৰ সেইটোৱে মই যাম যাবৰ কাৰণে গাড়ী ৰখি আছোঁ বাৰু ঘৰত 3টা বাজিব চাগে ন ঘৰত যাব পৰা 2টা বাজিল আমি 10টা বজাত আহিছিলোঁ গাইছ 10 বজাত আহি পাইছোঁ 1টা বজাত সোমাইছোঁ ভিতৰত তথাপিও মানে বহুত মানুহ আমি বাহিৰত যাই শৰাই দিব লগা হৈছে আৰু এটা মন্দিৰত গৈছিল ন ঘৰত যাই ৰ হেল্ল' আৰু ঘৰ আহি পালোঁ 4টা বজাতেই এতিয়া 6টাই বাজিব হ'ল অলপ ফ্ৰেছ হ'লোঁ আৰু কি দেখাব পাৰিলোঁ মই নাজানো মানে যিখিনি এক্সপেক্ট কৰিছিলোঁ সেইখিনি একো নহ'ল বহুত ভালকৈ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু বহুত ভিৰ বহুত মানুহ আমি যিহেতু মানে মেইন মন্দিৰত শৰাইটো নিদিলোঁৱে আৰু এটা মন্দিৰত যাইকৈ শৰাইটো দি থৈ আহিলোঁহি মানে আৰু শৰাইটো বহুত ভাৰী আছিল ন সেইটো কাৰণে মোবাইলটো হাতত লৈ ভিডিঅ' কৰি থাকিব নোৱাৰি আৰু ইমান মানুহ ভিৰত মানে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ ইমান তো যিখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক আৰু আজি ভিডিঅ'টো এইখিনিতে আছিল ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই